ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰে পৰা দলৰ লগত লাগি থকা এগৰাকী ব্যক্তি হিচাপে মোৰ বাবে এইটো আটাইতকৈ মোৰ আত্মসন্মানত মোক হানি কৰিছে কিয়নো এনেকুৱা এটা গুকুত মিছা কথা যে কোনোবাই এনেকৈ ষড়যন্ত্ৰ কৰি পেলাই এজন মানুহৰ বিপক্ষে যিজন মানুহৰ লগত কোনো সম্পৰ্কই নাই এনেকুৱা এটা কৰিব পাৰে আৰু সেইটো কৰিছে আমাৰ দলত শেহতীয়াকৈ আহি পাবত গজা দুই এগৰাকী ব্যক্তিয়ে মই কৈছোঁ যে দুগৰাকী মহিলা আছিল এগৰাকী তেওঁ যেতিয়া তেওঁ সেই নিজৰ যিটো ইণ্টেণ্ডেড অবজেক্টিভ সেইটো যেতিয়া ফুলফিল নহ'ল তেখেতে ছুইচাইড কৰিলে কিন্তু তেওঁক ছুইচাইড কৰোঁতে যিগৰাকী মহিলাই উচ্চতাই আছিলে এনেকৈ ক'ব আপুনি এনেকৈ ক'ব গোটেই ঘটনাটো তেওঁক এটা ভুল পথেৰে পৰিচালিত কৰিলে সেই মহিলাগৰাকীক মই ৰাজ্যিক বিজেপিৰ সভাপতি ডাঙৰীয়াক কৈছোঁ যে সেই মহিলাগৰাকীক বিচাৰি উলিয়াই আপুনি দলৰ পৰা কি শাস্তি দিয়ে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে 2017 চনত যেতিয়া প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠন হৈছিলে 1 ছেপ্টেম্বৰৰ দিনাখন দীঘলী পুখুৰীৰ পাৰত কিছুমান মহিলাই মুণ্ডন কৰিছিলে বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি নাৰাখি প্ৰতাৰণা কৰা বুলি আপোনালোকে চাওক তাৰ ভিতৰতে সেই মহিলাগৰাকীকো পাব গতিকে অতি দুৰ্ভাগ্যজনকভাৱে মই আজি আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াকো কৈছোঁ যে দলটোৰ সাংগঠনিক দিশত বহুতো এনেকুৱা ব্যক্তি আহি পৰিছে যিবিলাকে দলটোৰ নাক কাণ কটা কাম কৰিব ধৰিছে তে ছ'চিয়েল মিডিয়াত মই ভাইৰেল কৰিব লাগিলে কিবা এটা প্লেটফৰ্মটো ল'ব লাগিব নহয় যে মই ফেচবুকত পষ্টিং দিছোঁ সেইটো এটা ভাইৰেল হ'ব পাৰে বা মই ইউটিউবত এটা হেৰি দিছোঁ সেইটো এটা ভাইৰেল হ'ব পাৰে বা মই বোলে ইনষ্টাগ্ৰামত দিছোঁ সেইটো এটা ভাইৰেল হ'ব পাৰে বা একো নহয় মই বোলে ক'ৰবাত বোলে হোৱাটছএপ গ্ৰুপ এটাতো বোলে ফটোখন দিছোঁ সেইটোহে ভাইৰেল হ'ব মোক এজন মানুহে ফটোখন পঠিয়ালে মই ফটোখন ভাইৰেল কৰা হ'ল নেকি সেইখন ফটো মই ভাইৰেল কৰা হ'ল নেকি মোক পঠিয়ালে আৰু মোকতো কাৰোবাৰ ঘৰত নলা বন্ধ হৈছে সেই ফটো পঠিয়ায় কাৰোবাৰ ৰাস্তাটো ইলেক্ট্ৰিচিটি বোৰ্ডে লাইন বনাম বুলি পেলাই ভাঙি দিছে সেই ফটো পঠিয়ায় মোৰ তাত দিনত নাই বুলিলেও 50টা 60টা এনেকুৱা ধৰণৰ আহে বিভিন্ন বিষয় ৰিলেটেড বহুতো মানুহ ক্ষুব্ধ হৈ আছে আমি একো এতিয়া দলত কোনো হেৰি নোপোৱাইছোঁ সেইবিলাকেও ফোন কৰে গতিকে আমাক দিয়াটো স্বাভাৱিক কিন্তু মই যদি সেইটো ভাইৰেল কৰা বুলি হ'ল হয় যেতিয়া মই যদি সেইটোকে বোলে আকৌ মই প্ৰপাগেট কৰিলোঁ আৰু মই সিঁচৰতি কৰি দিলোঁ আৰু সিঁচৰতি যদি কৰিছোঁ মোক কওক মই ক'ত কৰিছোঁ মইতো কোনোবা এটা প্লেটফৰ্ম ইউজ কৰিব লাগিবতো মইতো মানুহৰ কাণে ফুচফুচাই গৈতো চবকে নকওঁ আৰু সেইটো হ'লে ভাইৰেলো নহয় তেতিয়াহ'লে মই ভাইৰেল ক'ত কৰিলোঁ আৰু আপোনালোকে এই বাৰ্তালাপটো মই শুনায়ো দিব পাৰোঁ আপোনালোকৰে ৰেকৰ্ড কৰা মই বাৰ্তালাপটো আপোনালোকৰ মিডিয়াই যিটো বজাইছে এই বজোৱাটোৰ পৰা মই ৰেকৰ্ডিং কৰিছোঁ তাত চাব ক্লিয়াৰলি ইন্দ্ৰাণী তহবিলদাৰ আছিল ইন্দ্ৰাণী তহবিলদাৰে স্বাভাৱিকভাৱে অলপমান মানে কান্দোনমুখী হৈ আছিল আৰু এগৰাকী মহিলা যিগৰাকী মহিলাক মাজনী কৈ আছে আমাৰ দিবন ডেকাই সেই মাজনীয়ে গোটেই বস্তুটো প্লেন কৰি আছে তেওঁ কৈ আছে যে আপুনি ভৱেশ কলিতা সভাপতি ডাঙৰীয়া তাত গৈ আপুনি কথাটো এইটো ক'ব আপুনি ক'ব যে অমুক বৰ ভাল ছোৱালী তাই এনেকুৱা ধৰণৰ ঘটনা হেৰি হয় আমি আসলে এনেকুৱা কৰিছোঁ গোটেই আপুনি অডিঅ' ক্লিপটো শুনিলে দেখিব যে তেওঁলোকে এটা কেনেকৈ এই গোটেই ঘটনাটোক এটা বেলেগ ডাইৰেকশ্যন দিব পাৰে সেই ডাইৰেকশ্যনটো দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছিল আপোনালোকৰে বাতৰিত প্ৰকাশ পাইছে গতিকে সেইটো যদি হয় তেতিয়াহ'লে হাউ এম আই বিং হেল্ড ৰেছপনচিবল